কাৰণ সীমান্তৰ ওদালগুৰি জিলাৰ অন্তৰ্গত লগতে সীমান্তৱৰ্তী আমাৰ বাস্কাৰ এই অঞ্চলসমূহত আজি প্ৰায় বহুদিনৰ পৰাই হাতী মানুহৰ সংঘাত তীব্ৰতৰ হৈ উঠি আহিছে আৰু দেখিবলৈ পাইছে আপোনালোকে কিছু সময়ত হয়তো হাতী মৰিছে কেতিয়াবা হয়তো মানুহ মৰিছে কিন্তু একে যোৱা নিশা ৰাতি প্ৰায় 200 ঘৰ পৰিয়ালক ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিছে তহিলং কৰিছে ইতিমধ্যে দেখিছে আপোনালোকে যে স্কুটি ভাঙি দিছে ঘৰত যাৱতীয় যিখিনি খা সামগ্ৰী আছিল গোটেই ইতিমধ্যে ভাঙি চুৰমাৰ কৰিছে কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বন বিভাগ অসম চৰকাৰৰ যি এটা ব্যাগুণ বন বিভাগ আছে এই বন বিভাগটোৱে যি হাতী মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত লোৱাটো একেবাৰে বিফল হৈছে কাৰণ আমি দেখিবলৈ পাইছোঁ যে সময় সাপেক্ষে হাতী মৰিছে মানুহ মৰিছে তাৰ লগে লগে সাময়িকভাৱে বহু মানুহে ইতিমধ্যে তেওঁলোকে উজাগৰে ৰাতি মানে তেওঁলোকে পাৰ কৰিব লগা হৈছে তেওঁলোকে দিনত কাম কৰে ৰাতি হোৱাৰ লগে লগে তেওঁলোকে শুব নোৱাৰে ইতিমধ্যে বাৰিষাৰ বৰষুণ দি আছে আৰু ৰাতি হ'লে লাইনটো নাথাকে লাইনটো কাটি দিয়ে ইতিমধ্যে গতিকে ওচৰতে যিটো বনা অঞ্চল আছে বনা অঞ্চলৰ পৰা জনা অঞ্চলত আহি ইতিমধ্যে চাহ বাগিচাসমূহত হাতীসকল জাকটোৱে থিতাপি লৈছে আৰু ঠিক সন্ধিয়া হোৱাৰ লগে লগে জনা অঞ্চলত প্ৰৱেশ কৰে কিন্তু এই ক্ষেত্ৰত বন বিভাগে যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে তেওঁলোকে এই ক্ষেত্ৰত একেবাৰে অপৰাগ হৈছে আৰু আমি বন বিভাগটো সেই সময়ত যদি আমি তেওঁলোকক যোগাযোগ কৰা হয় তেওঁলোকে আমাক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে গতিকে যিহেতুকে পৰিৱৰ্তনকামী বিজেপি চৰকাৰ শাসনত আহিছে গণক সুৰক্ষা দিয়াৰ চাটত আহিছে বিভিন্ন সময়ত বিভিন্ন ঢোল ঢাল তেওঁলোকে বজাই আহিছে গতিকে এইখন বিধানসভাৰে অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী গৃহ সমষ্টি এখন ক'ব লাগিব জনপ্ৰিয় আমাৰ সঞ্জীৱ তাঁতী ডাঙৰীয়া আছে তেওঁলোকে থাকোঁতে যদি এই অঞ্চলৰ মানুহ যদি জীয়াই থাকিব নোৱাৰে ৰাতি যদি শুব নোৱাৰে ৰাতি যদি ভালকৈ তেওঁলোকে থাকিবও নোৱাৰে নিজৰ সা সম্পত্তি যদি ধ্বংস হ'ব লগা হয় তেতিয়াতকৈ ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক নহ'ব গতিকে আমি যোৱা নিশা আমি আমাৰ প্ৰাক নিউজ চেনেলৰ সাংবাদিক পৱন নাথ ডাঙৰীয়া লগতে আমাৰ খবৰ লাইফৰ সাংবাদিক প্ৰেম ৰাজভৰ লগতে বহুত যুৱকে ইতিমধ্যে হাতী খেদিবৰ কাৰণে ওলাই আহিছে কাৰণ এটাই কাৰণ হ'ল যে বন বিভাগ যিখিনি কৰ্মী আছে যিখিনি উপযুক্ত কৰ্মী নোহোৱাৰ কাৰণে কাৰণ এটা গাড়ী লৈ মাত্ৰ 5-6জন বন কৰ্মীয়ে কেনেকৈ এই বৃহৎ অঞ্চলটো ডাবুখোলা আত্ৰিঘাট ধৰমজলি পাথন নদী আনন্দ বজাৰ বা তাৰপিছত বাদলাপাৰা নালাপাৰা ৰাজাগড় চুকলাই আত্ৰিঘাট চুৱলা ডিমাকুচি এই সম্পূৰ্ণ অঞ্চলটোৱে ইতিমধ্যে হাতী জাকটোৱে গোটেই অঞ্চলটো আহি চাৰি ধৰিছে আৰু ইতিমধ্যে আপোনালোকে গম পাব যে এই ধৰমজলি চাহ বাগিচাত ইতিমধ্যে হাতী জাকটোৱে তাতে গৈ থিতাপি লৈছে ভাগ্যজনক লগে লগে হৈছে যোৱা নিশা আমাৰ যি পূব ধৰমজলি প্ৰাথমিক বিদ্যালয়খন এই সম্পূৰ্ণৰূপে যোৱাকালি ভাঙি চুৰমাৰ কৰাৰ লগতে প্ৰায় 14 বস্তা চাউল আছিলে যি চাউলখিনিও যোৱাকালি খালে হাতীয়ে খাই শেষ কৰিলে গতিকে এই শিক্ষা অনুষ্ঠানটো ইতিমধ্যে সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰাত আমি দুখ পাইছোঁ গতিকে অসম চৰকাৰৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক হাতী মানুহৰ যি সংঘাত নিৰাময় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে আৰু এই মানুহখিনিক জীয়াই থাকিবৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ যি বন সুৰক্ষা কৰ্মী আছে তেওঁলোকক ফোন যোগে যোগাযোগ কৰিলে তেওঁলোকে সময়মতে আহি উপস্থিত নহয় আৰু নহয় মানে কি তেওঁলোকেও আহিবৰ কাৰণে ভয় কৰে কাৰণ তেওঁলোকৰ হাতত যি মৰণাস্ত্ৰ আছে সেই মৰণাস্ত্ৰ এই হাতী জাকটো খেদিবৰ কাৰণে কিন্তু কোনো ধৰণৰ উপযুক্ত নহয় কাৰণ তেওঁলোকে মাত্ৰ কেইটামান ফুটকা ফুটাই হাতী খেদিব নোৱাৰে গতিকে যি তেওঁলোকৰ বাহন আছে সেই বাহনটোও উপযুক্ত বাহন নহয় কাৰণ হাতী খেদিবলৈ লাগিলে বা হাতীক যদি খেদি যাব লগা যদি হয় তেতিয়াহ'লে সেই মানে সেনেকুৱা ধৰণৰে বাহনৰ প্ৰয়োজন আছে আৰু যাতে মানুহখিনিক সুৰক্ষা দিব পাৰে তাৰ কাৰণে উপযুক্ত ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে ধৰি আমাৰ ইয়াত হাতীৰ অলপ উৎপাতটো বেছি হৈছে আৰু আজি যোৱা ৰাতি হাতী আহিছিল মোটামুটি হাতী আহিছিল আহোঁতে আকৌ আমাৰ দেখা পালোঁ কলগছবিলাক ভাঙি আছে ভাঙি থাকোঁতে আমাৰ ওচৰতে এতিয়া ইমান হাতী আছে হিচাপ কৰিব নোৱাৰি কিন্তু পিছত আৰু আমাৰ এইবিলাক আছিল চলি পলি আছে এতিয়া উপায় নাপায় একেবাৰে বেঢ়াৰ পাছফালে আহি গৈছে গোটাই একে দলে পলে আহি গৈছে আহি যোৱাৰ লগে লগে বেঢ়া এটা মানে পেলাই দিলে আৰু পেলাই দিয়াৰ লগে লগে আমাৰ উপায় নাই একেবাৰে দৰ্জা খুলি ফালে কিবা কৰি বেলেগৰ ঘৰত যাই ফালে আমি আশ্ৰয় লৈছোঁ যদি আৰু গাঁৱৰ মানুহো আহিছে যদি খেদবা পৰা নাই ভিতৰত মোৰ চাইকেল ক্ষতি হৈছে দুখন চাইকেল
স্কুটি আছে, তাৰে লগত চাউল, তাৰে পিছত আনলা পালেং হাবি জাবি অন্যান্য বহুত বস্তু, কিন্তু আৰু তাৰে লগত ফৰেষ্টটো এতিয়া পৰ্যন্ত দেখা দেখি হোৱা নাই। খবৰ দিছিলে? খবৰ দিছিলোঁ আমি, একো দেখা পোৱা নাই। সেইকাৰণে আমি বস্তুবিলাক এতিয়া এই সামৰি থোৱা নাই, বস্তুকেইটা জমা জুৰি কৰা নাই। যে আহিলে মানে দেখাই ফালে আমি বস্তুখিনি জমা জুৰি কৰিলোঁ হয়। আমি দিনটো ৰখি আছোঁ। তাৰে লগত এতিয়া গাঁওবুঢ়াও অহা নাই, গাঁওবুঢ়াকো মাতা গৈছিল। জনপতিয়ে মানে কোনো এটা এতিয়া পৰ্যন্ত মোৰ চোতালত থিয় হোৱা নাই। হয়। আজি যোৱা ৰাতি নহয়, তাৰ আগৰ ৰাতিও আহি আছিল। উম, সেইদিনা মোৰ 1:30 বজালৈকে মোৰ টোপনি নাই। উম। ইয়াতে ধান ইয়াতে ক'ত ক'ত ক্ষতি কৰিছে আৰু হাতী ক'ত ক'ত ঘৰ ভাঙিছে? ঘৰ ভাঙা মানে নদী সেইপাৰত এক ঘৰত সেইদিনা ধান খাইছি তাতো। না আজি ৰাতি ডাবুখিলা এইবিলাক আজি ৰাতি আৰু এই মোৰ ঘৰ মানে অনিষ্ট কৰি ইফালে ডাবুখেলা গুচি গ'ল। তাৰে পৰা যাই আকৌ কি বুলি বহুতৰ ক্ষতিপূৰণ কৰিছে, কিন্তু আমি চাবলৈকে যোৱা নাই আৰু খবৰটো পাইছোঁ আৰু মুখেদি। চৰকাৰক মই অনুৰোধ কৰি আছোঁ, আমাৰ হাতীবিলাক অলপ জব্দ কৰক আৰু ফৰেষ্টকো অলপ হেৰি আমাৰ চৰকাৰে অলপ ভালমতে চাওক বা ডিউটিটো ভালমতে কৰবা দিয়ক। আৰু যেতিয়া আহিছি দলে পলে তেতিয়া আমাৰ লাইন নাই, কিন্তু আছিল যদিও 2-3 মিনিট আছিল, তাৰপিছত আৰু লাইনটোতো মোটামুটি পোহৰলৈকে লাইন নাই, পোহৰলৈকে লাইন নাই। আমি আন্ধাৰত আছোঁ। এই চলিয়ে 4-5টা ঘন ঘন আহি ফালে চাই আছে, কোনোবাই কিবা ডাঙা পাৰা কৰি ফালে লৈ যাওঁ বুলি ফালে। কিন্তু মই একেবাৰে একবাৰ ওলাই গ'লোঁ ঘৰৰ পৰা, একেবাৰে ৰাতিপুৱাহে আহিছোঁ। কেইটামান আছিলে? মোৰ দিলটো কঁপি আছে। কেইটামান আছিলে হাতী? হাতী মোটামুটি আছে, যাওঁতে তো মোটামুটি 70টামান হিচাপ কৰিছে হয় হয়। পাথা নদীত। এইটো আপোনালোকে কথমপি প্ৰাণ ৰক্ষা কৰিছে আৰু খালি। হয়, কোনোবাই নহ'লে কোনোবাই কিবা এটা হৈ গেলা হয়, কিন্তু মই কৈছোঁ যে গোটেইবাই পলাই যা লাগে, এইবিলাক যি হওক জীৱটো ৰক্ষা কৰিলে হ'ল। তো সেইটো আমি অনুৰোধ কৰিলোঁ যে চৰকাৰে এইবিলাক অলপ বিবেচনা কৰি পেলাই সকলোক মানে সুন্দৰমতে চাব লাগে, সমান কৰি চাব লাগে, যাতে পৰ আপোন কাকোকে কৰিব নালাগে। সকলো সমান চাব লাগে। ফৰেষ্টকো অলপ ভালমতে চৰকাৰে কওক যে আমি গাঁৱৰ মানুহ, যদি আমি গাঁৱৰ মানুহ ভোট দি আছোঁ, টাউনৰ মানুহ যদি ভোট দি আছে, সকলোতো সমানে ভোট দি আছে। পইচা বড়ো আহিছেনে নাই? নাই, অহা নাই, কোনো অহা নাই এতিয়ালৈকে মোৰ চোতালত।